সকলোকে জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। নেক্সট আহোঁ আমি EMF অফ এ চেল। এটা চেলৰ আমি EMF কেনেকৈ উলিয়াম। অ'কে চেলটোত লৈছোঁ আমি ইয়াত ধৰি লৈছোঁ আমি জিংকৰ কথা লৈছোঁ। জিংক মেটেল লৈছোঁ, জিংক ছালফেট, কপাৰ ছালফেট লৈছোঁ। আমি গম পালোঁ ইয়াৰ এটা ইলেক্ট্ৰড পটেঞ্চিয়েল নাপাম জানো। আমি যেনেকৈ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ, ইয়াতে এটা স্পণ্টেনিয়াছ ৰিয়েকশ্যন চলি আছে, ইয়াত পজিটিভ নেগেটিভ আৰু ইয়াত এটা পটেঞ্চিয়েল ক্ৰিয়েট হ'ব। এইটো হৈছে ইলেক্ট্ৰড পটেঞ্চিয়েল, ইয়াৰ এটা ইলেক্ট্ৰড পটেঞ্চিয়েল থাকিব। এতিয়া EMF কি হৈছে, ইহঁতৰ ইলেক্ট্ৰড পটেঞ্চিয়েল কেইটাৰ ডিফাৰেঞ্চটোৱেই হৈছে এটা চেলৰ EMF, ডিফাৰেঞ্চ বিটুইন ইলেক্ট্ৰড অফ চেলছ। E কেথড মাইনাছ E এনড। ইলেক্ট্ৰড পটেঞ্চিয়েল মানে ৰিডাকশ্যন পটেঞ্চিয়েল এটা কনচিডাৰ কৰিব লাগিব। ই অক্সিডেশ্যন হ'ব কিন্তু আকৌ দেই, ইয়াক মাইনাছত লিখিব লাগিব। ৰিডাকশ্যন পটেঞ্চিয়েল অফ E কেথড মাইনাছ ৰিডাকশ্যন পটেঞ্চিয়েল অফ E এনড। এইটো মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা, বৰ্ড এক্সামৰ কাৰণেই হওক বা কম্পিটিটিভ এক্সামৰ কাৰণেই হওক, মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা হয় এইটো। ঠিক আছে, এটা চেলৰ EMF ইকুৱেল টু E কেথড মাইনাছ E এনড। এটা প্ৰব্লেম চাওঁ আমি। প্ৰব্লেমটোত কৈছে এনেকুৱা ধৰণৰ যে নিকেল Ni2 পজিটিভ 1 মোলাৰ এটা চলব্ৰিজ। এইটো তোমালোকে বুজি পাবা। তোমালোকে কেতিয়া বুজি পাবা, তোমালোকে যেতিয়া নেকি চেল ৰিপ্ৰেজেণ্টেশ্যন জানা। আগৰ ভিডিঅ'টোত আমি চেল ৰিপ্ৰেজেণ্টেশ্যনৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিছোঁ, তোমালোকে হয়তো সেইটো ভিডিঅ' চাইছা। আৰু চেল ৰিপ্ৰেজেণ্টেশ্যন জানিলেহে তোমালোকে গম পাবা। এতিয়া চেল ৰিপ্ৰেজেণ্টেশ্যনটো দিছে, ষ্টেণ্ডাৰ্ড ভেলুকেইটা দিছে, আমাক উলিয়াব কৈছে যে ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল অফ দ্য চেল। চেলটো ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল কি, ই চেল মানে কি, ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল মানে ই নট দিছে যেতিয়া ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল উলিয়াব দিছে। ঠিক আছে, অ'কে। ইয়াত কি হৈছে 0 to 2 অক্সিডেশ্যন আমাৰ বাঢ়ি গৈছে, তেনেহ'লে কি হ'ব, এইটো অক্সিডেশ্যন হৈছে, এইটো ৰিডাকশ্যন হৈছে। আমি আকৌ এইটো নাচালোঁ, আমি LOAN লোন, এইটো য'তে ত'তে খাই দিব। এইটো লেফ্ট হেণ্ড ছাইড অক্সিডেশ্যন, এন'ড নেগেটিভ। লেফ্ট হেণ্ড ছাইডত হ'লে অক্সিডেশ্যন হৈছে, ৰাইট হেণ্ড ছাইডত ৰিডাকশ্যন হৈছে। ঠিক আছে, নেক্সট আমাক এইটো কি দিছে, ৰিডাকশ্যন পটেঞ্চিয়েল দিছে এনেকৈ। ৰিডাকশ্যন পটেঞ্চিয়েল দিলে টেনশ্যন নাই, যদি অক্সিডেশ্যন পটেঞ্চিয়েল দিয়ে তেতিয়া কিন্তু অলপ প্ৰব্লেম আহি যায়। N2 পজিটিভ হ'ব, 0 লৈ গৈছে, তেনেহ'লে ৰিডাকশ্যন পটেঞ্চিয়েল, এইটো ৰিডাকশ্যন পটেঞ্চিয়েল। অ'কে, যি দিছে ভেলু উজু একদম ফৰ্মুলা পাতি দিয়া, E নট কেথড মাইনাছ E এনড। এতিয়া প্ৰব্লেমটো হ'ল কেথড এনড বা কি আমি নাজানো কেথড এনড ইয়াত দিয়াও নাই, কেথড এনড একো দিয়া নাই। চিম্পল LON, লেফ্ট হেণ্ড ছাইডত থকাটো এনড, অক্সিডেশ্যন হ'ব আৰু এনড। লেফ্ট হেণ্ড ছাইডত নিকেল আছে, তেতিয়া নিকেলটো কি হ'ব, এনড, এইটো হ'ব কেথড। ঠিক আছে, এইটো এনড হ'লে এইটো কেথড হ'ব। আমি লোনৰ পৰা গম পালোঁ নে নাই, লোনৰ পৰা আমি গম পালোঁ যে এইটো এনড হ'ব আৰু এইটো কেথড। ঠিক আছে, আৰু E কেথড মাইনাছ E এনড, E কেথড মাইনাছ E এনড মাইনাছ 0.25, আৰু চিম্পল আমাৰ আনচাৰ ওলাই গ'ল, একদম চিম্পল উজু। ঠিক আছে, আৰু এটা এক্সাম্পল লৈ লওঁ আমি। গুড, এইটো এটা প্ৰব্লেম এটা দিছে, এইটো দিছে ইয়াত। এতিয়া এনড কোনটো কেথড কোনোবা জানা জানো, নাজানা। LOAN, লেফ্ট হেণ্ড ছাইড অক্সিডেশ্যন এনড, লেফ্ট হেণ্ড ছাইডতো এনড, এইটো এনড হৈছে, এইটো কেথড। জিংক হৈছে এনড আৰু লেড হৈছে কেথড। এতিয়া জিংকৰ কি দিছে, এইটো ৰিডাকশ্যন পটেঞ্চিয়েল নে অক্সিডেশ্যন পটেঞ্চিয়েল। এতিয়া প্ৰব্লেমটো হ'ল সেইটো PB বা PB2 পজিটিভ, অক্সিডেশ্যন পটেঞ্চিয়েল আমাক দি দিলে, চেছ সৰ্বনাশ। এইটো অক্সিডেশ্যন পটেঞ্চিয়েল কি হ'ব, এতিয়া আমাক লাগে ৰিডাকশ্যন পটেঞ্চিয়েলে লাগে। তোমালোকে এনেকৈ কেথড আৰু এনড বহাই যদি তোমালোকে এনেকৈ ভেলুকেইটা বহাই কৈ দিয়া, তোমালোকৰ কমপ্লিটলি আনচাৰটো ৰং হৈ যাব। সেইকাৰণে আমি কৰিব লাগিব কি, যে এইটো যিহেতু PB2 পজিটিভ হৈ গৈছে, অক্সিডেশ্যন হৈছে, অক্সিডেশ্যন পটেঞ্চিয়েল দিছে, আমি ইয়াক কি কৰিব লাগিব, ৰিডাকশ্যন পটেঞ্চিয়েললৈ কনভাৰ্ট কৰিব লাগিব। আৰু ৰিডাকশ্যন পটেঞ্চিয়েল মানে কি আছিলে, ৰিডাকশ্যন পটেঞ্চিয়েল ইকুৱেল টু মাইনাছ অফ অক্সিডেশ্যন পটেঞ্চিয়েল, হয়নে নহয়। তেনেহ'লে দুইটাৰ ভিতৰত দুইটাৰ আগতে আমি মাইনাছ এটা লগাই দিলোঁ। ৰিডাকশ্যন পটেঞ্চিয়েল কি হ'ব ইয়াৰ, মাইনাছ 0.13, মাইনাছ 0.76, আৰু চিম্পল আনচাৰটো ওলাই গ'ল। এইটো কিন্তু কথাত এই ক্ষেত্ৰতে বহুতৰ ভুল হৈ যায়, বহুতৰ ডাইৰেক্ট ভেলুকেইটা পাতি কৰি দিয়ে, যিটো ভুল হৈ যায়। ইয়াত মাইনাছটো লিখিব লাগিব, কাৰণ ৰিডাকশ্যন পটেঞ্চিয়েল আমি উলিয়াব লাগিব। ঠিক আছে, গুড। নেক্সট আমি পাতিম ফিজিবিলিটি অফ এ
cell, spontaneity of a cell. Okay, আমি এটা কথা পাতো যে feasibility of a reaction, spontaneity of a reaction. এটা ৰিয়েকশ্যন কেতিয়া স্পণ্টেনিয়াছ হ'ব, এটা চেলৰ ৰিয়েকশ্যন, এটা চেল ৰিয়েকশ্যন কেতিয়া স্পণ্টেনিয়াছ হ'ব, এটা চেল ৰিয়েকশ্যন, এটা চেল আমি গঠন কৰিব পৰাটো সম্ভৱ হ'ব নে নহ'ব সেই সম্পৰ্কে আমি পাতিম। ঠিক আছে, ইয়াতে গিভছ ফ্ৰী এনাৰ্জি ডেল জি বুলি কয়, তোমালোকে জানা নহয়। ডেল জি মানে কি, নেগেটিভ অফ দ্য ইউজফুল ৱৰ্ক ডান বাই দ্য ছিষ্টেম। এটা ছিষ্টেমে যিমানখিনি ইউজফুল ৱৰ্ক কৰিব, আমি জানো যে এটা ছিষ্টেমত যিখিনি ৱৰ্ক ডান এটা কৰে, যিখিনি ৱৰ্ক কৰে সেই ৱৰ্কখিনি গোটেইখিনিটো ৱৰ্ক নহয়, কিছুমান ৱৰ্কটো ৱেষ্ট হয়, কমপ্লিটলি 100% ৱৰ্ক ইউজফুল নহয়, আৰু কিছুমান ৱৰ্কটো ৱেষ্ট হ'ব, তেনেকুৱা বনাব পৰা নাই, হয়তো পিছত ওলাব পাৰে তেনেকুৱা, নাজানো, কিন্তু বৰ্তমানলৈকে ওলোৱা নাই যে এনেকুৱা এটা ছিষ্টেম প্ৰডিউচ কৰিব পৰা নাই যি ছিষ্টেমে কমপ্লিটলি 100% ৱৰ্ক কৰে। 100% ৱৰ্ক নকৰে, কিছুমানখিনি ৱেষ্ট কৰে আৰু এইখিনি ইউজফুল ৱৰ্ক কৰে। সেই ইউজফুল ৱৰ্কখিনি নেগেটিভ ভেলুটোৱে হৈছে ডেল জি, গিভছ ফ্ৰী এনাৰ্জি। এতিয়া চেলৰ ক্ষেত্ৰত কি হ'ব, ইউজফুল ৱৰ্ক হোৱাট ইলেক্ট্ৰিকেল যিখিনি ইউজফুল ৱৰ্ক কৰিব, সেই ইউজফুল ৱৰ্কখিনি নেগেটিভ ভেলুটোৱে হ'ব ডেল জি ইকুৱেল টু মাইনাছ এন এফ ই চেল। এতিয়া যদি আমি চাওঁ যে এইটো ক'ৰ পৰা আহিলে, এতিয়া ডাব্লিউ ইজ ইকুৱেল টু ৱৰ্ক ডান, ৱৰ্ক মানে কি আছিলে, এন কিউ ইনটু ডেল ভি, চাৰ্জ ইনটু ভল্ট ইনটু নাম্বাৰ অফ মলছ। এনেকৈ এটা চিম্পল এটা ফৰ্মুলা আছিলে। এতিয়া সেইটোকে আমি যদি চাবলৈ যাওঁ, কিউ মানে হৈছে চাৰ্জ ফাৰাডে, এন ভাগি আছে ই চেল মানে ভল্ট, ই এম এফ অফ দ্য চেল, চিম্পল তাৰ লগত মিলি আছে, মাইনাছটো মিলি গ'লে এইটো হৈ যাব, চিম্পল ফৰ্মুলা হয় এইটো দেই, মাইনাছ এন এফ ই চেল। যদি কেনেবাকৈ ষ্টেণ্ডাৰ্ড গিভছ ফ্ৰী এনাৰ্জি উলিয়াবলৈ, ডেল জি নট উলিয়াবলৈ, তেনেহ'লে কি পাৰিম, মাইনাছ এন এফ ই চেল নহ'ব, ই নট চেল উলিয়াব লাগিব, একদম চিম্পল, নট থাকিলে নট নাথাকিলে নট নহয়, চিম্পল কথা, এইবোৰ সৰু সৰু কথা। যিয়ে নহওক, কথাটো হ'ল কি, অ'কে, ফৰ্মুলাটো গম পালোঁ, ডেল জি যি গ'লে মাইনাছ এন এফ ই চেল। এফ মানে কি এতিয়া কোনো নাজানে, মই জানো, এফ ইজ ইকুৱেল টু ফাৰাডে কনষ্টেণ্ট, কিমান ভেলু, 96500। কি হয়নো ফাৰাডে, এইটো ভেলুটো কি হয়, হোৱাট ইজ দিছ, ফাৰাডে মানে কি হৈছে, 1 মল ইলেক্ট্ৰনৰ চাৰ্জ 96500 কলম, 1 মল ইলেক্ট্ৰনৰ টোটেল চাৰ্জ যক 1 ফাৰাডে বুলি কয়। 2 মলৰ হ'ব, 2 মলৰ কিমান চাৰ্জ হ'ব, 2 × 96500। এইটো কেনেকৈ উলিয়ালা, 96500 মনত ৰাখিবা তোমালোকে, পিছত দৰকাৰ হ'ব। 1 মল ইলেক্ট্ৰনৰ টোটেল চাৰ্জটোকে কি বুলি কোৱা হয়, 1 ফাৰাডে। ঠিক আছে, অ'কে, গুড। নেক্সট প্ৰব্লেম, এইটো এটা চেল ৰিপ্ৰেজেণ্টেশ্যন আমাক কৰিলে, এটা চেল ৰিপ্ৰেজেণ্টেশ্যন আমাক দিছে, ইয়াত ভেলু দিছে। ঠিক আছে, ইয়াত কৈছে যে ফাইণ্ড দ্য ষ্টেণ্ডাৰ্ড ফ্ৰী এনাৰ্জি, গিভছ ফ্ৰী এনাৰ্জি, ষ্টেণ্ডাৰ্ড ফ্ৰী এনাৰ্জি বুলি কৈ দিলে, দেন ডেল জি নট বিচাৰিছে আমাক, এণ্ড প্ৰেডিক্ট দ্য ফিজিবিলিটি, স্পণ্টেনিটি। আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ মই, এটা চেল ৰিয়েকশ্যন স্পণ্টেনিয়াছ হ'ব যেতিয়াহে ডেল জি ভেলুটো নেগেটিভত ওলাব। ডেল জি ভেলুটো যেতিয়াই নেগেটিভত ওলাব তেতিয়া এটা চেল ৰিয়েকশ্যন স্পণ্টেনিয়াছ হ'ব। যদি ডেল জি ভেলুটো কেনেবাকৈ পজিটিভ ওলাই যায় তেনেহ'লে সেই চেল ৰিয়েকশ্যনটো স্পণ্টেনিয়াছ নহ'ব, অৰ্থাৎ সেই চেলটো বনোৱাটো অসম্ভৱ হৈ পৰিব। ঠিক আছে, অ'কে, ডেল জি ফৰ্মুলাটো কি আছিলে, ডেল জি ইজ ইকুৱেল টু মাইনাছ এন এফ ই চেল। ডেল জি যেতিয়া নেগেটিভত ওলাব তেতিয়াহে এটা ৰিয়েকশ্যন স্পণ্টেনিয়াছ হ'ব বা ফিজিবল হ'ব। সেইটোকে আমি এনেকৈ লিখিব পাৰিম, যদিহে ই চেল ই এম এফ অফ এ চেল কেনেবাকৈ যদি পজিটিভ ভেলু হয় তেতিয়াহে এটা ৰিয়েকশ্যন স্পণ্টেনিয়াছ হ'ব, তেতিয়াও তেনেকৈ উলিয়াব পাৰিম। কাৰণ কেনেবাকৈ যদি ই চেল নেগেটিভ হৈ যায় তেনেহ'লে নেগেটিভে পজিটিভ হৈ যাব, তেনেহ'লে আল্টিমেটলি ডেল জি পজিটিভ হৈ যাব, একেটাই কথা। তেনে ই চেল পজিটিভ হ'ব লাগিব, ডেল জি নেগেটিভ হ'ব লাগিব, তেতিয়াহে এটা ৰিয়েকশ্যন স্পণ্টেনিয়াছ হ'ব। দুটা একেটা কণ্ডিশ্যনে আমি ক'ব পাৰিম কেতিয়া এটা ৰিয়েকশ্যন স্পণ্টেনিয়াছ হ'ব, যেতিয়া ডেল জি নেগেটিভ হ'ব, বা এনেকৈ ক'লেও হ'ব, যেতিয়া ই চেল অফ এ চেল যদি কেনেবাকৈ পজিটিভ হয় তেতিয়াহে সেই চেলটোৰ ৰিয়েকশ্যনটো স্পণ্টেনিয়াছ হ'ব।
তেনেকৈ আমি ক'ব পাৰিম বা সেই চেলটো ফিজিবল হ'ব ঠিক আছে বাৰু এতিয়া আমি এইটো কৰিলে গম পাম কি হয় কি নহয় নহয় জানো প্ৰথম কথাটো হ'ল ইয়াৰ আমি ইনট চেল উলিয়াব লাগিব ইনট চেল কিমান হ'ব ই কেথড মাইনাছ ই নট কেথড মাইনাছ ই নট এনড কেথড কি হ'ব এতিয়া আমি LON লেফ্ট হেণ্ড ছাইডতো সদায় এনড হ'ব ৰাইট হেণ্ড ছাইডত সদায় কেথড হ'ব কপাৰ কেথড ইয়াৰ কি দিছে ৰিডাকশ্যন পটেনচিয়েল দিছে কোনো প্ৰব্লেম নাই 0.34 মাইনাছ আৰু ইয়াৰ ৰিডাকশ্যন পটেনচিয়েল দিয়া আছেনে ৰিডাকশ্যন পটেনচিয়েল দিয়া আছে অক্সিজেন পটেনচিয়েল দিয়া হ'লে ইয়াৰ মাইনাছ কৰিলে এটা ক'ব লাগিলেহেঁতেন অ'কে মাইনাছ 0.76 চিম্পলি প্লাছ কৰিলে হৈ গ'ল 6 + 4 এইটো কৰিলে আমি গম পাম যে 0.1 অ'কে 1.1 ভল্ট পাই গ'লোঁ আমি ইয়াৰ পৰা গম পাব পাৰোঁ যে এটা ৰিয়েকশ্যন ফিজিবল হয়নে নহয় কেনেকৈ গম পালোঁ ই চেলটো পজিটিভ হ'ব লাগিব ই চেল পজিটিভত ওলাইছে তেনেহ'লে সেই ৰিয়েকশ্যনটো ফিজিবল হ'ব হয়নে নহয় ডেল জি নেগেটিভ হ'বলৈ ই চেল পজিটিভ হ'বই লাগিব ই চেল নেগেটিভ হ'লেই নেগেটিভে পজিটিভ হৈ পিনি ডেল জি পজিটিভ হ'ব ডেল জি পজিটিভ হোৱা মানে এটা ৰিয়েকশ্যন ফিজিবল নহয় তেনেহ'লে ডেল জি নেগেটিভ হ'বলৈ ই চেল পজিটিভ হ'ব লাগিব ই চেল যেতিয়া নেকি পজিটিভ হৈছে তেনেহ'লে ৰিয়েকশ্যনটো ফিজিবল হ'ব এতিয়া গম পালোঁ হয়নে নহয় ইয়াৰ কৈছে ষ্টেণ্ডাৰ্ড ফ্ৰী এনাৰ্জি বুলি কৈছে আমি গম পালোঁ ডেল জি নট উলিয়াব লাগিব ডেল জি নট আছিলে কি আছিলে মাইনাছ এন এফ ই নট চেল অ'কে মাইনাছ এন এফ মানে কি আছিলে 96500 ইনটু ই নট চেল কিমান পালোঁ 1.1 ভল্ট 1.1 এতিয়া প্ৰব্লেমটো হ'ল এন মানে কি এন মানে কিয় নাজানো আমি কি হয় এতিয়া এন জানিবলৈ হ'লে আমি সিহঁতৰ হাফ চেল ৰিয়েকশ্যনকেইটা লিখিব লাগিব অ'কে সেইটো লিখিব পাৰিব লাগিব তোমালোকক আগৰ ভিডিঅ'ত দেখাইছোঁ মই হাফ চেল ৰিয়েকশ্যন কেনেকৈ লিখে ঠিক আছে প্ৰথম কথাটো হ'ল কি জিংক Zn2 পজিটিভলৈ গৈছে হয়নে নহয় ঠিক আছে জিংক goes to zinc 2 positive plus 2 electron আৰু কপাৰ কিলৈ গৈছে কপাৰ 2 positive plus 2 electron ক'লৈ গৈছে কপাৰলৈ গৈছে আল্টিমেটলি এইকেইটা গৈ পিনি চেল ৰিয়েকশ্যনটো কি হৈছে zinc plus copper 2 positive goes to copper plus zinc 2 positive good simple এটা n কি n মানে তোমালোকে সিম্পলি এইটো ভাবি থোৱা ইহঁতৰ চেঞ্জ ইন অক্সিডেশ্যন নাম্বাৰ জিংকৰ অক্সিডেশ্যন নাম্বাৰ কি হ'লৈ গৈছে কপাৰ 2 পজিটিভলৈ গৈছে 2 চেঞ্জ হৈছে কপাৰ 2 পজিটিভ কি হ'লৈ গৈছে কপাৰলৈ কিমান চেঞ্জ হ'ল 2 চেঞ্জ হ'ল আল্টিমেটলি কিমান কপাৰ 2 পজিটিভ কপাৰলৈ চেঞ্জ হ'ল ইহঁতৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ল চেঞ্জ হ'ল 2 পৰা 0 লৈ গ'ল ডেট মিনছ 2 চেঞ্জ হ'ল চেঞ্জ ইন 2 জিংকো 2 লৈ গ'ল ডেট মিনছ 2 চেঞ্জ হ'ল এন কি সেইটোৱে হ'ব চেঞ্জ ইন অক্সিডেশ্যন নাম্বাৰ অফ দ্য আয়নছ অফ দ্য চেল 2 চেঞ্জ হ'ল তেনেহ'লে ইয়াত এন কিমান হ'ব 2 হ'ব আনচাৰ হ'ব -2 × 96500 × 1.1 ইয়াৰ আল্টিমেট আনচাৰ কি ওলাব তোমালোকে জানানে মাইনাছতে ওলাব তেনেহ'লে ৰিয়েকশ্যনটো ফিজিবল হ'ব মই আগতে ক'লোঁ আৰু এইটো কমপ্লিট তোমালোকে মাল্টিপ্লিকেশ্যন কৰি আনচাৰটো উলিয়াই পেলাবা একদম উজু আনচাৰ এইটো বুলিয়ে ধুনীয়াকৈ মিলি গ'ল কিন্তু কিছুমান ক্ষেত্ৰত টু এটা মাল্টিপ্লিকেশ্যন কৰিবলগীয়া হয় ইমান উজু নহয় সেইবিলাক প্ৰব্লেম তোমালোকে নিজে ছল্ভ কৰিবা তোমালোকক জাষ্ট কনচেপ্টটো দিলোঁ অ'কে তেনেহ'লে ইয়াৰ পাছৰ যিকেইটা টপিক সেই টপিককেইটা সম্পৰ্কে আমি পিছৰ ভিডিঅ'কেইটাত আলোচনা কৰিম তেনেহ'লে আজিলৈ সামৰো ভিডিঅ'টো বাই